Hello everyone, welcome back to my channel Rubi's Vlog. আপোনাক সকলোকে মোৰ চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছো আৰু আজি আপোনালোকৰ বাবে মই ঝটপট বনাব পৰা এটা চাটনিৰ ৰেচিপি লৈ আহিছো। আই হোপ আপোনালোক সকলোৱে ভাল পাব আৰু মোৰ ভিডিওটো স্কিপ নকৰাকৈ চাই যাব। এই চাটনিবিধ ঘৰতে সহজ পদ্ধতিৰে বনাব পাৰে, কম বস্তুৰে। আহক মোৰ ভিডিওটো আৰম্ভ কৰো। আজি চাটনিৰ বাবে মই বগা সৰিয়হ তিয়াই থৈছো, নিমখ লৈছো, মান ধনিয়াৰ পাত লৈছো আৰু ইফালে লৈছো আদা এটুকুৰা আৰু নহৰু 4 কোহ, ভোট জলকীয়া 2টা লৈছো। ভোট জলকীয়াৰ পৰিমাণটো আপোনালোকে বঢ়াই ল'ব পাৰে আৰু কমাই ল'ব পাৰে। আৰু এতিয়া মই সৰিয়হখিনি ধুই সাফা কৰি মিক্সিৰ বাতিটোত বহাই দিছো। মানুহৰ পৰিমাণ কম বাবে মই বস্তুৰ পৰিমাণখিনি কমাই লৈছো, আপোনালোকে বেছি কৰি ল'ব পাৰে। এতিয়া দিছো আদা এটুকুৰা আৰু নহৰু 4 কোহ দিছো, মান ধনিয়াৰ পাত দিছো, ভোট জলকীয়া 2টা দি দিলো আৰু এতিয়া সোৱাদ অনুসৰি নিমখ দিছো। এই আটাইখিনি মই মিক্সিত পেষ্ট কৰি লম। এয়া আজি মোৰ চাটনি ৰেডি হৈ গ'ল। মই গাৰ্নিছৰ বাবে মান ধনিয়া পাত এখিলা লৈছো, বিহ জলকীয়া এটা লৈছো আৰু নেমু এটুকুৰা লৈছো। কাটি পেলাই সজাই দিছো। এইখিনি দেখিবলৈ খুবেই সুন্দৰ হৈছে আৰু এই চাটনিবিধ সহজতে বনাব পাৰি, কম বস্তুৰে, খায়ো খুব সুন্দৰ লাগে। আপোনালোকে চাটনিবিধ ভাতৰ লগত বা আপোনাৰ ৰুটিৰ লগত খাব পাৰে। এবাৰ খাই চাব আৰু মোক কমেণ্ট সেকশ্যনত কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিব, খাবলৈ খুব সুন্দৰ হয় এই চাটনিবিধ। আজি যদি মোৰ ভিডিওটো চাই ভাল পালে আপোনালোকে মোৰ ভিডিওটো লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিওসমূহৰ নটিফিকেশ্যনসমূহৰ লগত আপোনালোক নটিফাই হৈ থাকিব। আজিলৈ ইমানেই, থেংক ইউ।